আজি হৈ যোৱা জিঅ'গ্ৰাফি পৰীক্ষাৰ 1 মাৰ্কৰ প্ৰশ্নখিনিৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিম। 1 নম্বৰত কোৱা হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ কোনটো ক্ষয়জনিত অৱয়ব? বিকল্পসমূহ এনেধৰণৰ: বাৰখান, ওলমা উপত্যকা, গ্ৰাফ, ড্ৰামলিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওলমা উপত্যকা। কুৱেশ্যন নম্বৰ বিত দিয়া আছে তলত দিয়াবোৰৰ কোনটো সেউজ গৃহ গেছ নহয়? ইয়াৰ বিকল্পসমূহ এনেধৰণৰ: মিথেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, ছালফাৰ ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছালফাৰ ডাই অক্সাইড। চিত কোৱা হৈছে কংগো নদী অৱবাহিকা ক'ত অৱস্থিত? ইয়াৰ বিকল্পসমূহ এনেধৰণৰ: আফ্ৰিকা, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, এছিয়া। ইয়াৰ শুদ্ধ বিকল্পটো হ'ল আফ্ৰিকা। মাটিকালি হিচাপে তলত দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন সৰ্ববৃহৎ? বিকল্পসমূহ এনেধৰণৰ: ৱাশ্বিংটন, টেক্সাছ, অহিঅ', কলোৰাডো। ইয়াৰ শুদ্ধ বিকল্পটো হ'ল টেক্সাছ। ইত কোৱা হৈছে জাপানৰ সৰ্ববৃহৎ দ্বীপ কোনটো? অপশ্যনত কোৱা হৈছে হানছু, হাকাইডো, চিকুকু, কিউছু। ইয়াৰ শুদ্ধ বিকল্পটো হ'ল হানছু। এফত কোৱা হৈছে তলত দিয়া অংশবোৰৰ কোনটো কংকন উপকূল বুলি কোৱা হয়? ইয়াৰ বিকল্পসমূহ এনেধৰণৰ: মাংগালোৰ আৰু কুমাৰিকাৰ মাজত, গোদাবৰী আৰু কাবেৰী নদীৰ মোহনাৰ মাজত, বিশাখাপট্টনম আৰু চেন্নাইৰ মাজত, মুম্বাই আৰু মাংগালুৰুৰ মাজত। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব মুম্বাই আৰু মাংগালুৰুৰ মাজত। 2 নম্বৰত কোৱা হৈছে ইনচেলবাৰ্গ কি? ইনচেলবাৰ্গ হৈছে এক প্ৰকাৰৰ ক্ষয়জনিত অৱয়ব। 3 কৈছে 2 প্ৰকাৰৰ গ্ৰাফৰ নাম উল্লেখ কৰা। আমি কৰিছোঁ মধ্যগ্ৰাফ আৰু প্ৰান্তগ্ৰাফ। 4 নম্বৰত কোৱা হৈছে পৰিৱেশৰ এটা অজৈব উপাদানৰ নাম উল্লেখ কৰা। আমি কৰিছোঁ বায়ু। 5 নম্বৰত কোৱা হৈছে সমধৰ্মী অঞ্চলৰ এটা উদাহৰণ দিয়া। মই দিছোঁ প্ৰাকৃতিক অঞ্চল। 6 নম্বৰত কোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি? ৱাশ্বিংটন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৱাশ্বিংটন ডিচি। কোৱা হৈছে জাপানৰ মুঠ মাটিকালিৰ কিমান শতাংশ পাৰ্বত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 80% পাৰ্বত্য। 8 নম্বৰত কোৱা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল মহানগৰীৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মুম্বাই।